নমস্কাৰ ৰাইজ, মই সিদ্ধিৰাজ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ টেক অসমীয়ালৈ। টেক অসমীয়াৰ ফালৰ পৰা এইটো হৈছে প্ৰথমটো টেক অসমীয়া নিউজ, য'ত আমি আলোচনা কৰিম টেক নিউজ লগতে কেইটামান লিকৰ বিষয়ে। য'ত পোনপ্ৰথমে আমাৰ হাতত আহিছে অপো K5ৰ এটা লিক, যিটো হৈছে টেনা চাৰ্টিফিকেশ্যনত লিষ্ট। অপো K5ত লিষ্ট কৰা অনুযায়ী আমি দেখিবলৈ পাইছোঁ ইয়াত আপুনি পাব কোৱাড কেমেৰা ছেটআপ, লগতে 64 মেগাপিক্সেলৰ মেইন কেমেৰা, আৰু বক্সতে আপুনি পাব 30 ৱাটৰ চাৰ্জাৰ আৰু ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। হয়, এইটো হৈছে অপো K5ৰ এটা লিক। ৰিয়েলমি এটাৰ পিছত আন এটা ফোন ধাৰাসাৰে লঞ্চ কৰিয়ে আছে। এইবাৰ আহি পৰিছে আমাৰ হাতত ৰিয়েলমি X280 স্পেক, অৰ্থাৎ লিক স্পেক, য'ত আমি পাম স্নেপড্ৰেগন 730Gৰ পাৰফৰ্মেঞ্চ, লগতে 64 মেগাপিক্সেলৰ কোৱাড কেমেৰা ছেটআপ আৰু ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। এতিয়া আমি আগবাঢ়িছোঁ চাওমিৰ পৰা আজি ভালেকেইটা লিক লগতে নিউজৰ খবৰ দেখা গৈছে। তাৰ ভিতৰত প্ৰথমটো হৈছে MI Mix Alpha, যিটো হ'ব পৃথিৱীৰ প্ৰথমটো ফোন য'ত আপুনি দেখা পাব 108 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা। হয়, লগতে চাইনাত লঞ্চ কৰা হৈছে চাওমিৰ MI Mix 5G আৰু MI 9 Pro। লগতে ৰেডমি নোট 8ৰ এটা হায়াৰ ভেৰিয়েণ্ট লক্ষ্য কৰা হৈছে, যিটো হৈছে 8GB ৰেম, লগতে 256GB ষ্ট'ৰেজ। আৰু 25 ছেপ্টেম্বৰ অৰ্থাৎ 25 ছেপ্টেম্বৰত লঞ্চ হ'ব ভাৰতত ৰেডমি 8A। আৰু ভাৰতবৰ্ষত আৰম্ভ হ'বলগীয়া 29 ছেপ্টেম্বৰত ফ্লিপকাৰ্টৰ চেলত আপুনি দেখা পাব ৰেডমি K20 Proৰ 3000 টকা হ্ৰাস পোৱা প্ৰাইচ, অৰ্থাৎ আপুনি 3000 টকা কমতে পাব এইবাৰ ৰেডমি K20 Pro। ছনীয়ে চাইনাত লঞ্চ কৰিলে ছনী Xperia 5। হয়, ছনী আকৌ সাজু হ'ল স্মাৰ্টফোন মাৰ্কেটত খোজ দিবলৈ। ছনীৰ এই ফোনটো হৈছে এটা ফ্লেগশ্বিপ ফোন, য'ত আপুনি পাব স্নেপড্ৰেগন 855ৰ ছাপৰ্ট, লগতে 8GB আৰু 128GB ষ্ট'ৰেজ আৰু ট্ৰিপল কেমেৰা ছেটআপ। আছুছৰ ফালৰ পৰা এটি নিউজ। সেই নিউজটো হৈছে আছুছে লঞ্চ কৰা আছুছ ROG Phone 2, যাৰ চেল ষ্টাৰ্ট হ'ব 30 ছেপ্টেম্বৰৰ পৰা ভাৰতত, আৰু আপুনি এইটো কিনিব পাৰিব ফ্লিপকাৰ্ট যোগে, যাৰ দুটা ভেৰিয়েণ্ট দেখিবলৈ পোৱা গৈছে। প্ৰথমটো হৈছে 8GB, তাৰ লগত আছে 128GB ষ্ট'ৰেজ, যাৰ প্ৰাইচটো ৰখা হৈছে 38,000, আৰু লগতে আছে এটা হায়াৰ ভেৰিয়েণ্ট, সেইটো হৈছে 12GB ৰেম, তাৰ লগত আছে 512GBৰ ষ্ট'ৰেজ, যাৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 60,000 টকা। ভিভ'ৰ ফালৰ পৰা এটি গৰম নিউজ। হয়, ভিভ'ই লঞ্চ কৰিলে ভিভ' U10, যিটো এটা লোৱাৰ ৰেঞ্জৰ ফোন, কিন্তু ইয়াৰ স্পেক খুবেই হাই ৰখা হৈছে। তাৰে ভিতৰত আপুনি পাই আছে 5000 mAhৰ এটা বেটাৰী বেকআপ, লগতে ট্ৰিপল কেমেৰা ছেটআপ। ইয়াৰ সম্পূৰ্ণ স্পেকৰ বিষয়ে আমি গম পাম অহাকালিৰ ভিডিঅ'ত। আপোনালোকে নিশ্চয় আহিব, সেই ভিডিঅ'টোত আলোচনা কৰিম আমি ভিভ' U10ৰ সম্পূৰ্ণ স্পেক। আজিলৈ ইমানতে সামৰিছোঁ, অহাকালি আকৌ লগ পাম। মই সিদ্ধিৰাজ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।